guys, welcome back to our channel SB Creation. বহুত দিনৰ পাছত আপোনালোকৰ মাজলৈ আহিলো। আজি এটা সৰু ব্লগ, আসলে ব্লগ নহয়, আসলে ভিডিও এটা লৈ আহিলো সৰু। আজি মাছ ধৰিব পুখুৰীত, গতিকে ভাবিলো আপোনালোককো দেখুৱা কেনে ধৰণে মাছ ধৰে। এই পুখুৰীটোতে মাছ ধৰিব, খুৰাহঁতৰ পুখুৰী হয়। আৰু এবাৰ ধৰিলে আঁঠুৱা বালে দৰিকণা মাছ পাইছে, পুঠি মাছ আৰু গৰৈ মাছ এনেকুৱা ধৰণৰ আহিছে। কোনে কোনে দৰিকণা মাছৰ ভাজি আৰু ঔটেঙাৰ লগত জোল খাই ভাল পায় মোক কমেন্ট বক্সত জনাব। আৰু আপোনালোকে মোৰ যদি ভিডিওবিলাক চাই ভাল পায় তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব। আমাৰ মানে জাকৈ জুলুকি নাই, আঠুৱা আৰু এইবিলাক খৰাহিয়ে কাম চলাই দিব আৰু মায়ে হাতেই বহুত মাছ ধৰি দিব পাৰে। আৰু এইফালে মোৰ ছোৱালীয়ে চাই আছে, তাই ৰিয়েকশ্যন বিলাক দেখুৱাম, যেহেতু তাই প্ৰথমবাৰৰ কাৰণে দেখিব মাছ কেনেকৈ ধৰিছে আৰু জীয়া মাছ দেখিব। গতিকে চাই থাকক ভিডিঅ'টো। এতিয়া আঠুৱা এনেকৈ টানিলে আৰু সেয়া মায়ে একদম পুৰা মাছ হেপিয়াই আছে একদম। গুটু গুটু এয়া মাছ ধৰিছে, নবৈ হাঁহিয়ে দিছে। হয় দনিকণাহে পাইছে অকল। ঐ গুলু সেইটো কেনে আনি দিলোনো এতিয়া মাছ হেপিয়াই। আৰু ছোৱালীয়ে কি কৰি থাকে চাওক, এনেধৰণে মোক চিকুটি বাকুটি মানে কিবা কৰি থাকে আৰু একদম চাইও আছে আৰু দেখিছে কি কৰি আছে। হাতখন এনেই নাথাকে আৰু মানে হাত ভৰি কিবা এটা নচুৱাই থাকিব লাগিব, নহ'লে কিবা কৰিয়ে থাকিব লাগিব। হেপিয়াব লাগিব। অ নকৰিবা, ডাঙৰ ডাঙৰ আহিছে এইবাৰ। ক'ত মাৰিম তোৰ মূৰত? ইয়াত মাৰ বোকাখিনি ক'ত মাৰ। ক'ত বাকিম? বাকি দিয়া অলপ বা হেৰি উঠিলগে যাও ওপৰত। মইয়ে থাকিব হেতে মাছ খিনিছে। ইয়াতো অকণ দি দিব লাগিছিলে নি পানী? পানীলে গেলি থাকিব। বাছি পেলাব লাগিব, বেছি থৈ দিলে এইখিনি কোমল হ'ব। খাবানে তুমি? খাবা? আইতাই মাছ ধৰিছে নেকি? আইতাক দিয়া ধুন লেলা। ঐ আন্ধাৰ আন্ধাৰ মাছ। আইতা আকৌ দিয়া। আইতা মাছ দিয়া আকৌ দিয়া। মামা কোনটো? মামা মাছ দিয়া। হাইখন এৰোপ্লেন গৈছে দেখিলে নে? হাইখন কোনখন? এইফালে ৰ'দটো পা নেদেখি। হাইখন এখন আজি পেৰাচুট পৰিছে নি? এইয়া মাছ 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 পেলাই দিছ দে মাছ। ঐ হয়তো ভেকুলী দেখিছা নাই? হয়তো দেখিলা?